हेलो फ्रेंड्स की खबर आपनलोকৰ ভালনে আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো বহুত ভালে আছো স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ব্লগ আশা কৰি ব্লগটো চাই বহুত ভাল পাব তো আজি মই ছালৰ যতন লম ঠাণ্ডা আহিল যেতিকৈ ছাল মানে খহটিয়া হৈ যায় আছে আৰু ঠাণ্ডা আহিলে সবৰে স্কিনৰ কিবা প্ৰবলেম থাকে তো মই ভাবিলো আজি মুখত কিবা লগাম মই কি লগাও কি নলগাও দেখুৱাই থাকিম ভিডিওটো চাই থাকিব ইয়াত মই এটা বল লৈছো বলত আছে 1 চামুচ বেসন আৰু এল'ভেৰা আৰু আছে মুলতানি মিট্টি আৰু হানি ইয়াতে মই এটা বলত বেসন লৈছো 1 চামুচ আৰু মুলতানি মাটি দিম 1 চামুচ আৰু এতিয়া দিম মৌ অলপ মৌ দিলো আৰু এতিয়া দিম অলপ এল'ভেৰা এইখিনি মই ভালকে মিক্স কৰি লম এতিয়া মিক্স হৈ গল আৰু মই মুখখন ভালকে ধুই লৈছো এতিয়া মই মুখত হানিম চামুচখনে কাম নহব বাৰু হাতখনে লগাই দিম এতিয়া মুখখন মই 15 মিনিট মান এনেকৈ ৰাখিম তাৰ পিছত ধুই দিম চাই থাকিব ভিডিওটো এতিয়া মুখটো শুকাই গল টান লাগি আছে এতিয়া মই মুখখন ভালকে ফেস ওয়াশ কৰি ধুই দিম মই এইটো ফেস ওয়াশ লগাম এইটো ফেস ওয়াশৰ দাম হল 1999 আৰু এইটো বহুত ভাল হয় আগতে মই এটা লগাইছিলো বহুত ভাল ফল পাইছো আৰু এইটো মই আদাবাৰী বজাৰ ইণ্ডিয়াৰ পৰা আনিছো যদি আপোনালোকে লগাব বিচাৰে তাৰ পৰা আনিব পাৰে আৰু মই দুদিন মান হল এইটো আনিছো এইটো লগাই বহুত ভাল ফল পাইছো আৰু লগাই থাকিম ফেস ওয়াশ চাই থাকক ভিডিওটো মুখখন ধুই দিয়াৰ পিছত কিবা এটা যেন ভাল লাগি আছে স্কিনখন সফট হৈছে তো বহুত ভাল লাগি আছে আৰু ছালখন কোমল হৈছে আৰু চকুৰ তলৰ কলা দাগবিলাক লাহে নাইকিয়া হৈ যায় আছে তো সপ্তাহৰ মূৰত এবাৰকৈ লগাবলৈ চেষ্টা কৰিম আৰু এতিয়া মই এল'ভেৰা লগাম এইটো পতঞ্জলি এল'ভেৰা হয় তো এইটো স্কিনৰ কাৰণে বহুত ভাল অৰিজিনেলটো হ'লে বেছি ভাল এইটো মই লগাও মানে আগতে ব্যৱহাৰ কৰা নাই এতিয়া মানে ফাৰ্স্ট টাইম মই ব্যৱহাৰ কৰি আছো মোৰ স্কিনখন মাজতে বহুত বেয়া হৈ গৈছিল সেইবাবে মই এল'ভেৰা ইউজ কৰি অলপ ভাল পাইছো সপ্তাহৰ মূৰত এবাৰকে লগাব লাগে
তেতিয়াহে স্কিনটো ভাল থাকিব আৰু যেহেতু এতিয়া ঠাণ্ডাৰ বতৰ তো স্কিনটো খহতীয়া হৈ যায় আৰু বিলাহী বা এল'ভেৰা ভেচন এইবিলাক লগালে স্কিনটো বহুত ভাল থাকে তো আমি বছৰৰ মূৰত এবাৰ লগাওঁ তেনেকুৱা হ'লে নহ'ব সপ্তাহত এবাৰ হ'লে লগাব লাগিব চাওকচোন স্কিনটো কিমান চফ্ট হৈছে আৰু সপ্তাহত এবাৰকৈ লগালে স্কিনটো বহুত ভালো থাকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক নিজৰ খিয়াল ৰাখক আজিলৈকে আহোঁ বাই